এভৰিৱান তো মই আহি গৈছোঁ আজি আপোনালোকক মই মোৰ বৰবাদীৰ চবুত দেখাবৰ কাৰণে মানে কেনেকৈ মই ভিখাৰী হ'ব গৈ আছোঁ ডে বাই ডে মানে কি জানেনে কোনোবা এটা এপত যদি কিবা এটা দেখা পাইছোঁ সেইটো যেতিয়ালৈকে চকুৰ সন্মুখত আহি নাপায় তেতিয়ালৈকে শান্তি নাই তো এতিয়া আপোনালোকক মই আনবক্সিং কৰি দেখাম মোৰো সপোন আছিল কেতিয়াবা ময়ো এনেকৈ ইউটিউবৰ প্লে বাটনটো গোল্ড আৰু ডায়মণ্ড এনেকুৱা কি কিবা থাকে নাজানো এনেকৈ আনবক্সিং কৰি দেখাম কিন্তু সেইটোলৈকেতো বহুত বছৰ বাকী আছে তেতিয়ালৈকে মই এই য়েল্ল' কালাৰৰ ড্ৰেছযোৰ আপোনাক দেখাওঁ সেইযোৰ মই কিয় বা অৰ্ডাৰ দিছিলোঁ আৰু কাৰোবাৰ বিয়া চিয়াই পিন্ধিম বুলি কিন্তু এতিয়াতো আৰু বিয়া নাই যদি কাৰোবাৰ বিয়া চিয়া আছে মাতিব আকৌ মোক মই মানে নামাতা বিয়াটো গৈ বেছি ভাল পাওঁ তো এইটো মই দেখালোঁ আপোনালোকক আৰু মই যিমান পাৰিছোঁ জল্দি দেখাইছোঁ হা কাৰো ইমান টাইম আছে এই মোক চাই থাকিবৰ কাৰণে তাৰপিছত এইটো এটা পিংক কালাৰৰ স্কাৰ্ট এইটো মই ফ্লিপকাৰ্টৰ পৰা লৈছোঁ আগৰটো ফ্লিপকাৰ্টৰ পৰাই লৈছোঁ আৰু মই বেছিকৈ মানে দুখীয়া মানুহ ন তো ফ্লিপকাৰ্টৰ পৰাই লওঁ তাৰপিছত এইটো দেখালোঁ নেক্সট এইটো বা কি হৈছে ময়ো চাম আপোনালোকো চাওক ৰ'ব কাটি লওঁ কেঁচিখনত ধাচ চান নাই কেঁচি কিনিবৰ কাৰণেও পইচা নাই মোৰ এইটো কিউট কালাৰ এইটো এটা ৱাছকোট টাইপ হয় কিন্তু এতিয়া যি ঠাণ্ডা পৰিছে গুৱাহাটীত এইটো পিন্ধিটো সম্ভৱে নহয় বাহিৰত ওলোৱা যিয়ে নহওক কেতিয়াবা পিন্ধি ষ্টাইল দেখাম আৰু আপোনালোকক মই আৰু কি ধুনীয়াকৈ ভৰাই থৈ দিছোঁ দেখিছেনে কাৰণ ঠিক নাই মুড চুইং হ'লে কোনোবাটো যাই কিনে সেই ওলাব সেই ৰিটাৰ্ণ ওলাব তো সেইকাৰণে ভালকৈ পেকেটত ভৰাই থৈছোঁ আৰু এই বক্সটো না বিৰাটেই স্পেচিয়েল এইটো মানে কেনেকুৱা স্পেচিয়েল জানে এইটো চালে আপুনি গম পাব উল্লু কেনেকৈ মানুহে বনিব পাৰে মানে মোৰ পৰা শিকিব আৰু কেনেকৈ মই উল্লু বনোঁ তো মই এনেকৈ ফেচবুক আৰু ইনষ্টাগ্ৰামত ভুলতো শ্বপিং নকৰিব তো তাতে মই স্ক্ৰল কৰি থাকোঁতে এযোৰ কিবা শাৰী নে কিবা এনেকুৱা আহিছিলে তো শাৰীখনৰ দাম আছিলে 999 আৰু শাৰীখন দেখাত ইমান ধুনীয়া তো মই অৰ্ডাৰ দি দিলোঁ তো শাৰীৰ জেগাত এইটো খাবাৰ চাৰ্ট আহিছে এল চাইজৰ তাকো পিংক কালাৰৰ তাতে কিবা বটল আছে এইটোতো মই ল'ৰাকতো দূৰৰ কথা ছোৱালীক দিলেও মাৰিব মোক এনেকুৱা এইটো ৰিটাৰ্ণ দিব অপশ্যনে নাই আৰু মই নিজে নাজানো মই এইটো দিছিলোঁ ক'ৰ পৰা তো মই লিংকটো বিচাৰি পোৱা নাই গ'ল আৰু 1000 টকা এটা বাদ দিয়ক কাক কম যাকে কওঁ সি গালি দিব মোক সেইকাৰণে সেইটো কাকো নক'ব হা বহুত দুখ পাইছোঁ বিৰাট দুখ লাগিছে তো নালাগে মোক নালাগিলেও উপায় নাই আৰু কি কৰিব পেলাই থ'ব লাগিব এতিয়াও আছে অফিচত পৰি তো এইটো এটা কিবা ফুলা আহিছে দেখোঁ কিবা আহিছে এইটো যদি ভাল নহয় তো চেছ মই মজা মোৰ ফেভৰেট কালাৰ মানে এইখন এখন শাৰী হয় আৰু মই এখন শাৰী পিন্ধি আপোনালোকক পূৰা লুক দিম দেখাম আৰু একদিন তো বহুত কিউট হয় মানে এই য়েল্ল' কালাৰটো ন খাই দিম লাগি যায় গৰু কালাৰো য়েল্ল' পাইছে সেই বুলি মই গুণ নাখাওঁ দিয়ক মস্ত মৰম লাগিছে আৰু মই যেতিয়া পিন্ধি ওলাম কি ক'ম আৰু কেনেকুৱা হট লাগিম ন তো এইটো মোৰ ভাল লাগিছে তো এইখন শাৰী থৈ দিলোঁ এইবাৰ বা এইটো কিবা আহিছে আৰু কিবা এইবিলাক কিবা ডেক'ৰেশ্যনত দিয়ক গম পাইছোঁ এইটো এতিয়া নকওঁ হা এইটো যিদিনা কৰিম সেইদিনা ক'ম আৰু এইটো এটা ড্ৰেছ এইটো চাওক দেখিছে মই এইডাল পিন্ধি কিনে এই ঠাণ্ডা দিনত নোৱাৰোঁ বাৰু পিন্ধিম আৰু কেতিয়াবা দেখাম আৰু আপোনালোকৰ ষ্টাইল মাৰি মই মানে চাইছোঁ মানে লাম্বাটো কিমান কিন্তু মোতকৈ বেছি লাম্বা আৰু এইটো মই আৰবানিকৰ পৰা এটা ব্লেজাৰ অৰ্ডাৰ দিছিলোঁ ব্লেজাৰটো ডাঙৰ আহিছে এছ চাইজে দিছিলোঁ কিন্তু বম ডাঙৰ কালাৰটো কিন্তু মস্ত কিউট আছিলে সেয়া আৰু এইটো ৰিটাৰ্ণ দিম হা কি কৰিব জীৱনটো ৰিটাৰ্ণ দিওঁতে যাব চাগে সেইকাৰণে দোকানৰ পৰা বস্তু কিনিব লাগে কিন্তু দোকানৰ পৰা বস্তু কিনিলে মানে কি জানে দোকানীকেইটাই মানে পচন্দ নালগিলেও জোৰকৈ দি দিয়ে তো এইবিলাক মই এতিয়া সামৰোঁ বাই